নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এছামিজ এডুকেশ্যন চেনেলটোলৈ। আজি মই এছামিজ কুৱেশ্যন পেপাৰ 2023ত যি এক্সাম হৈছিল সেই কুৱেশ্যন পেপাৰখন আজি আলোচনা কৰিম। সেই কুৱেশ্যন পেপাৰখনৰ ভিতৰত থকা মই আজি 1 মাৰ্কছ আৰু 2 মাৰ্কছৰ প্ৰশ্নখিনি আজি আলোচনা কৰিম, আৰু 5 মাৰ্কছৰ যিখিনি প্ৰশ্ন আছে বা ডাঙৰ প্ৰশ্ন যিখিনি আছে সেইখিনি প্ৰশ্নৰ উত্তৰ মই মোৰ চেনেলত আগতে দি থোৱা আছে। আপোনালোকে যদি এতিয়াও সেইবোৰ ভিডিঅ' চোৱা নাই তেনেহ'লে মোৰ চেনেলটোত গৈ চাব পাৰে, আৰু যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে আহক সময় নষ্ট নকৰি ভিডিঅ'টো আগবাঢ়ো। 1 ক নম্বৰ প্ৰশ্ন, ভ্ৰমণংগ শ্বেক্সপিয়াৰৰ কোনখন গ্ৰন্থৰ ভাঙনি? উত্তৰ কমেডি অফ ইৰ'ৰ্ছ। খ নম্বৰ প্ৰশ্ন, উৰ্মাল শব্দটিৰ অৰ্থ লিখা। উত্তৰ ৰুমাল। গ নম্বৰ প্ৰশ্ন, আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল? উত্তৰ কৰ্ম। কৰ্মই আছিল আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ। ঘ নম্বৰ প্ৰশ্ন, হস্তিবিদ্যাৰ্ণৱ পুথিখনৰ ভাষা পদ্য নে গদ্য? উত্তৰ গদ্য। ঙ নম্বৰ প্ৰশ্ন, সত্য আৰু ধৰ্ম কোনখন উপনিষদৰ প্ৰথম উপদেশ? উত্তৰ তৈত্তিৰীয় উপনিষদৰ। 6 নম্বৰ প্ৰশ্ন, ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি থকা চিঠিখনৰ সলনি কি খবৰ আহিল? উত্তৰ বন্ধু প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰ আহিল। 6 নম্বৰ প্ৰশ্ন, লক্ষধৰ চৌধুৰীয়ে পৰিচালনা কৰা মধ্যবিত্তীয় সমাজৰ চিত্ৰ অংকিত চলচ্চিত্ৰখনৰ নাম লিখা। উত্তৰ নিমিলাংক। 10 নম্বৰ প্ৰশ্ন, থ্ৰিলাৰ শব্দৰ অৰ্থ কি? উত্তৰ থ্ৰিলাৰ শব্দৰ অৰ্থ হ'ল উত্তেজনা সৃষ্টিকাৰী। 6 নম্বৰ প্ৰশ্ন, শীতলা দেৱীৰ ৰসত কোনবিধ ৰোগ হোৱা বুলি মানুহে বিশ্বাস কৰিছিল? উত্তৰ বসন্ত ৰোগ। এতিয়া আমি খ নম্বৰৰ প্ৰশ্নখিনি আলোচনা কৰিম। খ নম্বৰ প্ৰশ্নখিনি মই এনেকৈ ইয়াত লিখি দিয়া সম্ভৱ নহয়, কিয়নো 6 নম্বৰ প্ৰশ্নখিনি অলপমান ডাঙৰ হয়। সেইকাৰণে মই 6 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি মই মোৰ বহীত লিখি লৈ ৰাখিছোঁ। মই তাৰ পৰাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তেনেহ'লে আহক 2 নম্বৰ প্ৰশ্নখিনি আলোচনা কৰোঁ। 2 ক নম্বৰ প্ৰশ্ন, মোৰ মাতৃমুখ দৰ্শন পাঠত মাজীও আৰু জ্ঞান বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাৰ কথা কৈছিল? উত্তৰ লেখকে উল্লেখ কৰা মাজীও হ'ল সুকবি সুবিখ্যাত সদাগৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা, আৰু জ্ঞান হ'ল আৰ ল কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল উদাৰ হৃদয় মিষ্টাৰ জে বৰুৱা, বেৰিষ্টাৰ এট লৰ। খ নম্বৰ প্ৰশ্ন, কোন দুগৰাকী সাহিত্যিকৰ ৰচনাৰ আমোলত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল? উত্তৰ আইভান তুৰ্গেনেভৰ পয়েমছ ইন প্ৰ'জ, আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ ৰচনাৰ আমোলত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল। গ নম্বৰ প্ৰশ্ন, অসমীয়া আৰু ভাৰতীয় হিচাপে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰতিযোগিতাত আনন্দৰাম বৰুৱাৰ স্থান কি আছিল? উত্তৰ আনন্দৰাম বৰুৱাৰ মতে কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। তেওঁৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। কৰ্মৰ বাবে প্ৰশংসা নিবিচাৰাটোৱে প্ৰকৃত কৰ্মীৰ চিন বুলি তেওঁ কৈছে। ঘ নম্বৰ প্ৰশ্ন, হস্তিবিদ্যাৰ্ণৱ পুথিখনৰ বিচিত্ৰ চিত্ৰকলাৰ বিষয়ে প্ৰশংসা কৰি যোৱা দুগৰাকী খ্যাতনামা পুৰুষৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ল মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰু। ঙ নম্বৰ প্ৰশ্ন, ঈশোপনিষদৰ প্ৰথম মন্ত্ৰটিত থকা বিধিবাক্য আৰু নিষেধ বাক্য দুচাৰি লিখা। উত্তৰ ঈশোপনিষদৰ প্ৰথম মন্ত্ৰটিত থকা বিধিবাক্য আছে ভুঞ্জিথা, আৰু নিষেধ বাক্য হ'ল মা গৃধ। 6 নম্বৰ প্ৰশ্নটো হ'ল যতীন্দ্ৰনাথ দুৱৰা আৰু শিলভদ্ৰৰ সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত গ্ৰন্থ দুখনৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ল যতীন্দ্ৰনাথ দুৱৰাই বনফুল কবিতা পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল, আৰু শিলভদ্ৰই মধুপুৰ বহুদূৰ কাব্য সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। 6 নম্বৰ প্ৰশ্ন, বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ'ল? উত্তৰ এই সময়ত চিঠিয়েই আছিল মানুহৰ যোগাযোগৰ মূল মাধ্যম, কিন্তু বৰ্তমান
বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশে মানুহৰ মাজৰ যোগাযোগ দ্ৰুত কৰি তোলাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গ'ল আৰু পূৰ্বৰ চিঠিকেন্দ্ৰিক মধুৰতা হেৰাই গ'ল। যোৱা নম্বৰ প্ৰশ্ন, প্ৰতিধ্বনি ছবিখন কোনটো জনগোষ্ঠীৰ লোককথাৰ ভিত্তিত নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল 1965 চনত খাচী লোককথাৰ আধাৰত ভূপেন হাজৰিকাই প্ৰতিধ্বনি ছবিখন নিৰ্মাণ কৰিছিল।